ভূপেন্দ্ৰৰ এটি অমৰ গীত বুকু হম হম কৰে তাল কাঁহৰ বা 4x4 ডাউন ডাউন আপ ডাউন আপ আৰম্ভ চি বুকু হম হম কৰে মোৰুৱা কোনে নিদ্ৰা হৰে এপ চি পৰা এফত লাগিছে মোৰুৱা পুত্ৰ হৈ মই কি মতে তৰো তৰো এফত লাগিছে আই তোৰে হৈ মই মৰো জিৰ পৰা চিলাইছে লাষ্টত মৰো বুকু হম হম কৰে মোৰ কোনে নিদ্ৰা হৰে মোৰো পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো এইটো G7 তাৰপিছত ইণ্টাৰভিউত আছে দেখৰে চন্দ্ৰমা অগণি কালিকা দেহ ৰন্ধে ৰন্ধেশ্বৰে চিটাইছে আকৌ দেখৰে চন্দ্ৰমা কালেন্ধাৰে আৱৰে অগণি কালিকা দেহ ৰন্ধে ৰন্ধেশ্বৰে বুকু হম হম কৰে বাপৰে কবিদি চিপ্ৰা ইমানৰ আছে বাপৰে কবিদি চিটু নাই চিট আছে জাচিম শান্তনা আই মুক্তি প্ৰভাতেৰে থাপিম থাপনা আই শুনি আকেৰে থাপিম থাপনা আই শুনি তিয়াগেৰে বুকু হম হম কৰে এতিয়া গানটো মই নোটত আস্তে আস্তে বজাই আপোনালোকক দেখুৱাই দিম
যেতিয়া বুকু হম হম কৰে মই নোটত কৈ দিছোঁ বুকু চি ডি বুকু হম হম তাৰমানে ই পি ই ডি বুকু হম হম কৰে 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 ই লাগিছে কৰে জি লাগিছে কৰে মোৰ লাগিছে জি লাগি আছে মোৰ আই ইত লাগিছে আকৌ ই আহি গ'ল কোনে একেই কোনে ই লাগিছে কোনে কোনে নেটোত লাগিছে আকৌ জি অপেন 3 নম্বৰ ষ্ট্ৰিং কোনে নিট লাগিছে আকৌ 3 নম্বৰ ষ্ট্ৰিং 2 নম্বৰ ফ্লেট 2 নম্বৰ ফিংগাৰ কোনে নিদ্ৰা আকৌ 3 নম্বৰ অপেন হৰে মোৰ আকৌ এত লাগি আছে মোৰ আকৌ জি অপেন লাগিছে 3 নম্বৰ পুত্ৰ হৈ মই পুত্ৰ হৈ মই লাগিছে জি এ চি মই কি চি লাগি আছে মতে তৰু আকৌ এত আহি গৈছে তৰু আই বুলি কওঁতে এৰ পৰা দি আহিছে আই আকৌ দি আই টু চি চি জি এ জি ই এইকেইটা প্ৰথম দেশৰ এই চন্দ্ৰমা চি লাগিছে চি ডি ই ডি ডি চি ডি 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 চি এ ডি ডি চি চি জি এ জি ই এইটোৱে তাৰমানে দেশৰে চন্দ্ৰমা আকৌ অগণিকালৈকে একেই বজ্ৰ সময়টো বেলেগ বজ্ৰ চি লাগিছে বজ্ৰ ডি লাগিছে বজ্ৰ অপেন লাগিছে তাৰমানে 4 নম্বৰ ষ্ট্ৰিং বজ্ৰ সমত ই লাগিছে ই আকৌ অপেন বজ্ৰ সম আই আকৌ চিট আহি গৈছে তাৰমানে এই 5 আৰু 4 নম্বৰ ষ্ট্ৰিঙতে এই গোটেইকেইটা লাইন বজ্ৰ সম দৃঢ় আই চৌপাৰে গড় এইটো তাৰমানে 5 আৰু 4 নম্বৰতে চৌপাশতে গড় ভেদিম কিঞ্চিত নাই পৰ একেই পৰি আছে বজ্ৰ সম আৰু চৌপাশৰে এইটো এটা 4 নম্বৰ আৰু 5 নম্বৰ ষ্ট্ৰিঙত জাষ্টিম চান আকৌ চি হাই নোট আহি গৈছে চি এইটো হাই যা চি ডি ই ডি ডি চি ডি 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 চি এ ডি ডি চি চি জি এ জি ই একে লাইন একেটা লাইন এই গোটেইকেইটা এনেকৈ বজালে তাৰমানে গোটেই গানটো সম্পূৰ্ণ যদি আপোনালোকক আৰু গীত লাগে বিভিন্ন ধৰণৰ অসমীয়া গীত ভূপেন দা হওক জয়ন্ত হাজৰিকা হওক দীপালী বৰঠাকুৰ হওক পাৰ্বতী প্ৰসাদ বৰুৱাৰ হওক বিষ্ণুৰাভা হওক আমি এটিকে আপোনালোকৰ ওচৰত উপহাৰ দিম বুলি ভাবিছোঁ আৰু যদি কিবা আপোনালোকৰ দৰকাৰ হয় মেছেজ যোগে আপোনালোকে জনাব পাৰিব আজি আপোনালোকলৈ